কেনেকৈ এজন ডেকা ওখ ক্ষীণ ল'ৰাই বলিউডৰ আটাইতকৈ ডাঙৰ ছুপাৰষ্টাৰ হোৱাৰ আগতে শাৰীৰিক লগতে আৰ্থিকভাৱেও বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেই কাহিনীয়ে কেৱল চিনেমাত নিজৰ ভাগ্য চেষ্টা কৰিব বিচৰাসকলৰ বাবে নহয়, সংগ্ৰাম কৰি জীৱনত কিবা এটা লক্ষ্য অৰ্জন কৰিব বিচৰাসকলৰ বাবেও অতি প্ৰেৰণাদায়ক। আহক আজি এই ভিডিঅ'টোত মহান অভিনেতা অমিতাভ বচ্চনৰ বিষয়ে জানো। 1942 চনত উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্মগ্ৰহণ কৰা অমিতাভ বচ্চনৰ দেউতা হৰিবংশ ৰায় হিন্দী সাহিত্যৰ এজন স্বনামধন্য কবি আৰু মাক তেজী বচ্চন এগৰাকী সামাজিক কাৰ্যকৰ্তা আছিল। জন্মতে অমিতাভ বচ্চনৰ নাম ইনকালাব ৰখা হৈছিল যদিও তেওঁৰ দেউতাকৰ বন্ধু সুমিত্ৰানন্দন পন্তৰ পৰামৰ্শত পিছলৈ অমিতাভ ৰখা হয়। নিজৰ স্কুলীয়া শিক্ষা এলাহাবাদৰ পৰা কৰা অমিতাভে দিল্লী ইউনিভাৰ্চিটিৰ পৰা কলা শাখাত গ্ৰেজুৱেশ্যন কৰে। পঢ়া শুনা কৰাৰ পিছত তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ত নিউজ ৰিডাৰৰ অডিশ্যন দিছিল, কিন্তু তেওঁৰ ভইচটো মোটা হোৱাৰ বাবে ৰিজেক্ট কৰা হৈছিল। ইয়াৰ পিছত তেওঁ কিছু বছৰ কলিকতাৰ এটা কোম্পানীত চাকৰি কৰিছিল। কোৱা হয় যে অমিতাভৰ অভিনয় যাত্ৰাত তেওঁৰ মাকৰো কিছু অৰিহণা আছে। তেওঁ প্ৰথমবাৰ 1969 চনত বিখ্যাত ডিৰেক্টৰ মৃণাল সেনৰ ভুৱন চম নামৰ চিনেমাখনত ভইচ নেৰেটৰ হিচাপে কাম কৰিছিল। ইয়াৰ পিছত সাত হিন্দুস্তানী নামৰ চিনেমাখনত প্ৰথমবাৰ অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। অৱশ্যে এই চিনেমাখন কৰাৰ পিছতো তেওঁৰ ফিল্ম কেৰিয়াৰত 2-3 বছৰ বিশেষ সফলতা অহা নাছিল। কিন্তু 1973 চনত ৰিলিজ হোৱা জঞ্জীৰ ফিল্মখনে তেওঁৰ ভাগ্য সলনি কৰি দিলে আৰু গোটেই দেশতে এংৰি য়ং মেন নামেৰে পৰিচিত হ'ল। জঞ্জীৰে তেওঁক সফলতা দিলেও আচল সফলতা 1975 চনত ৰিলিজ হোৱা দিৱাৰ আৰু চলে ফিল্মখনে দিছিল। ইয়াৰ পিছত 80ৰ দশকত অমিতাভ বচ্চন বলিউডৰ একছত্ৰী সম্ৰাট হৈ পৰিল। অমিতাভৰ জনপ্ৰিয়তা ইয়াৰ পৰাই অনুমান কৰিব পাৰি যেতিয়া 1982 চনত কুলি চিনেমাখনৰ শ্বুটিঙত অভিনেতা পুনীত ইছাৰৰ এটা ফুকিত তেওঁ আঘাতপ্ৰাপ্ত হয় আৰু হস্পিটেলত ভৰ্তি হ'বলগীয়া হয়। সেই সময়তে গোটেই দেশত অমিতাভ বচ্চনৰ আশু আৰোগ্য কামনা কৰি বহুতে পূজা অৰ্চনাও কৰিছিল আৰু হস্পিটেলৰ বাহিৰত তেওঁৰ অনুৰাগীবিলাকে স্বাস্থ্যৰ খবৰ জানিব অপেক্ষা কৰি থাকিছিল। অমিতাভৰ ফিল্ম কেৰিয়াৰ ভালে ভালে চলি থকা সময়তে 1984 চনত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে। কোৱা হয় যে ৰাজীৱ গান্ধীৰ লগত ঘনিষ্ঠ মিত্ৰতা থকাৰ বাবে তেওঁ ৰাজনীতিৰ পথাৰখনত নামিছিল। এলাহাবাদৰ পৰা লোকসভাৰ নিৰ্বাচনত জিকি তেওঁ সাংসদ হৈছিল যদিও মাত্ৰ 3 বছৰ কাল সাংসদ থাকি তেওঁ নিজৰ পদৰ পৰা ৰিজাইন কৰে। 1988 চনত তেওঁ পুনৰ ফিল্ম ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰে আৰু চেহেনশা হামৰ দৰে 2-এখন ছুপাৰহিট মুভি উপহাৰ দিয়ে। 1992 পৰা 1996 চনলৈ বচ্চনৰ কোনো ফিল্ম ৰিলিজ হোৱা নাছিল আৰু 1997 চনত নিজৰ ABCL নামৰ প্ৰডাকশ্যন কোম্পানীৰ আণ্ডাৰত মৃত্যুদাতা তেৰে মেৰে সপনেৰ দৰে ফ্লপ ফিল্ম নিৰ্মাণ কৰে। 90ৰ দশকৰ এই সময়ছোৱা অমিতাভৰ জীৱনৰ আটাইতকৈ বেয়া সময় আছিল আৰু তেওঁৰ প্ৰডাকশ্যন কোম্পানী ABCLৰ বাবে সকলো টকা সম্পত্তি প্ৰায় হেৰুৱাব লগা হৈছিল। কিন্তু এনে বেয়া দিনতো তেওঁ হাৰ মনা নাছিল আৰু 2000 চনত কাun বনেগা কৰ'ৰপতিৰ জৰিয়তে টেলিভিছনত আৰু শ্বাহৰুখ খানৰ লগত মহাব্বতৰ দৰে ছুপাৰহিট ফিল্মৰ জৰিয়তে নিজৰ কেৰিয়াৰ পুনৰ উত্থান কৰে। প্ৰথম ফিল্মত 5000 টকা চেলাৰী পোৱা অমিতাভ বচ্চন আজি এটা বিজ্ঞাপনৰ কাৰণে কোটি টকা চাৰ্জ কৰে। নিজৰ সংঘৰ্ষৰ দিনত মুম্বাইৰ মেৰিন ড্ৰাইভৰ বেঞ্চত হোৱা এই অভিনেতাজনক আজিৰ সময়ত শতিকাৰ সৰ্বশ্ৰেষ্ঠ অভিনেতা বুলি কোৱা হয়। ফ্ৰেণ্ডছ, অমিতাভ বচ্চনৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।